মই যেতিয়া অকলে থাকোঁ তেতিয়া প্ৰায় কিছুমান কথা বা কিছুমান চিন্তাই মোৰ মূৰটোত সোমাই থাকে অকলে থকা সময়খিনিত, আৰু সেইবিলাক কথা ভাবি ভাবি মই কেতিয়াবা নিজেও শান্তি লাভ কৰোঁ, আৰু এই কথাবিলাক কেতিয়াবা শ্বেয়াৰ কৰিবলৈ মন যায়। আমি প্ৰত্যেকজন মানুহে জীৱনৰ কোনোবা নহয় কোনোবা সময়খিনিত হতাশাৰ সন্মুখীন হওঁ, বা আমি কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ, প্ৰত্যেকজন মানুহে চাগে এটা প্ৰশ্ন কৰে যে মোৰ জীৱনটোতে ইমান দুখ কিয়। সকলোৰে দুখবিলাক বেলেগ বেলেগ, কিন্তু প্ৰত্যেকই এবাৰ নহয় এবাৰ চিন্তা এটা কৰা যায় যে মোৰ জীৱনটোতে আটাইতকৈ বেছি দুখ নেকি, চিন্তা এটা হয়। এই বিষয়টো কেতিয়াবা বিশ্লেষণ কৰি বা কেতিয়াবা ভাবি চিন্তি মই কিবা চাৰ্চ কৰোঁ, ক'ৰবাত কিবা বিচাৰোঁ বা কাৰোবাৰ লগত আলোচনা কৰিলেও কেতিয়াবা এই বিষয়বিলাক উত্থাপন হ'লে, ফ্ৰেণ্ডৰ মাজত উত্থাপন হ'লেও কিবা এটা চলুশ্যন তেনেকৈতো পোৱা নাযায়, তথাপিতো বিচাৰোঁ। আৰু এনেকৈ বিচাৰি থাকোঁতে মই কেইটামান ষ্টৰি পঢ়িছিলোঁ। আচলতে মানুহৰ জীৱনটোত দুখৰ সমষ্টি, আৰু সেইকাৰণে যিসকল ব্যক্তিয়ে ইতিহাস ৰচনা কৰি থৈ গৈছে বা যিসকল ব্যক্তিক আমি ভগৱান হিচাপে পূজা কৰোঁ, তেওঁলোকেও এই পৃথিৱীত যেতিয়া মানৱ হিচাপে জন্ম লাভ কৰিছিলে, তেওঁলোকৰ জীৱনবিলাকো দুখৰ পৰা তেওঁলোকে নিজক বিচ্ছিন্ন কৰিব পৰা নাছিলে। উদাহৰণস্বৰূপে যদি আপুনি শ্ৰীকৃষ্ণৰ জীৱনটো লয়, শ্ৰীকৃষ্ণ যদি নিজেই ভগৱান আছিল, তেতিয়াহ'লে তেওঁ ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰি সুখ সন্তোষে তেওঁ জীৱনটো অতিবাহিত কৰিব লাগিছিলে, কিন্তু যাতে তেওঁ এটা উদাহৰণ হৈ উঠিব পাৰে, সেইকাৰণে তেওঁৰ জন্মৰ সময়তে, জন্মৰ দিনাই তেওঁ নিজৰ পিতৃ মাতৃক ত্যাগ কৰিব লগা হৈছিলে। তেওঁ নিজেই এটা মিছাল হৈছিলে উদাহৰণ হিচাপে। যদি ৰামক আপুনি ভগৱান হিচাপে লয়, তেতিয়াও আপুনি গম পাব যে ৰাম যদি নিজেই ভগৱান, তেতিয়াহ'লে কিয় নিজৰ জীৱনটোত 14 বছৰ বনবাস লিখি লৈছিলে। আৰু লিখিত লৈছিলে শেষখিনিতো ৰামৰ আৰু আটাইতকৈ বেয়া যে নিজৰ প্ৰিয়তমা পত্নীকো নিজে ত্যাগ কৰিব লগা হৈছিলে। ঠিক তেনেদৰে যে আপুনি হজৰত মহম্মদকো যদি ইছলাম ধৰ্ম যিসকল আছে তেওঁলোকে যদি হজৰত মহম্মদক ভগৱান বুলি বা আল্লাহ বুলি ভাবে, হজৰত মহম্মদৰ জীৱনটো সুখৰ নাছিলে, সদায় দুখৰ পৰিসমাপ্তি আছিলে, দুখেই আছিল তেওঁৰ জীৱনটোত। ঠিক তেনেদৰে যদি আপুনি খ্ৰীষ্টান ধৰ্মত যায়, আমি যীশুখ্ৰীষ্টৰ জীৱনটোতো আটাইতকৈ এটা মানে কেনেকৈ জীৱনটো শেষ হৈছিলে, কেনেদৰে মানুহৰ অত্যাচাৰ বা ঘৃণাৰ সন্মুখীন হৈছিলে। অৰ্থাৎ এই প্ৰত্যেকটা ঘটনা বা পৰিঘটনাৰ পৰা ভগৱানে আমাক এটাই মেছেজ দিব বিচাৰে যে যিসকলে এই পৃথিৱীত মানুহ হিচাপে জন্মগ্ৰহণ কৰে, তেওঁ দুখৰ পৰা কেতিয়াও বিচ্ছিন্ন হ'ব নোৱাৰে। মানুহৰ জীৱনত সুখ আৰু দুখ এই দুটা বস্তু থাকিবই। গতিকে আপুনি এতিয়া ভগৱানে এই মেছেজবিলাকৰ দ্বাৰা এটা মেছেজৰ দ্বাৰা এটা মেছেজ দি থ'ব বিচাৰিছে যে মোক ব্লেম দিব নোৱাৰে কায়ো ভগৱানক, যে ভগৱান তুমি মানুহ হিচাপে যেতিয়া জন্মগ্ৰহণ কৰিছিলা তুমি নিজে সুখত আছা, কিন্তু আমাক দুখ দিছা। সেইকাৰণে ভগৱানেও চাগে এনেকুৱা এটা ষ্টৰি বনাই থৈছে যে মই নিজে মানুহ হিচাপে যেতিয়া জন্মগ্ৰহণ কৰিছিলোঁ মোৰ জীৱনটোতো ইমান দুখ আছিলে। গতিকে আমি দুখৰ পৰা, হয় দুখ যেতিয়া জীৱনত থাকে তেতিয়া কিছুমান ক্ষেত্ৰত হতাশ হোৱা যায়, কিন্তু দুখৰ পৰা আপুনি নিজক বিচ্ছিন্ন কৰিব নোৱাৰে। আৰু দুখৰ সময়খিনিত যেতিয়া আপুনি ধৈৰ্য সহকাৰে আপুনি নিজৰ কামখিনি কৰি যাব, হয়তো এদিন নহয় এদিন ক'ৰবাত সফল হোৱা যায়। এইখিনি মোৰ মনৰ কথাখিনি মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কিমান দূৰ সঁচা বা কিমান দূৰ সত্য মই নাজানো, বাট মোৰ মনত অহা কথাখিনি বা বিভিন্ন চ'ৰ্চত পোৱা কথাখিনি মই আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।